খবৰ মোৰ ভালে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো বহুত দিন মই ভিডিঅ' কৰাও নাই কাৰণ স্কুল খুলিলে নহয় গৰম বন্ধ হৈ আছিল স্কুল খুলিলে আৰু বাওকে সেপ্টেম্বৰৰ 19 তাৰিখৰ পৰা পৰীক্ষা হ'ব পঢ়িব লাগে যে সেই কাৰণে আজি বাৰু কি হ'ল গম পায়নে মায়ে মোক পৰিবেশৰ প্ৰশ্ন সুধিলে মই নোৱাৰিলো মায়ে আজি মোক খুব পিটিলে সেই কাৰণে মায়ে কৈছে তই আজিৰ পৰা মোৰ মোবাইল নুচুবি ব্লগ বনাবলৈ নিদিম মই মনে মনে বনাইছোঁ গম পাই আজি বাৰু মই ভিডিঅ'টো বনোৱা উদ্দেশ্য বাৰু কি গম পায়নে আজি মোৰ ভণ্টি মানে মোৰ পেহী ভণ্টি বাৰ্থডে তালৈ যাম তাৰপিছতে ভাবিলোঁ ব্লগ এটা কৰোঁ আৰু হয়নে বেছি দীঘল নকৰোঁ ছুটি কৰিম এতিয়া দেৰি হ'ল বাৰু বৌ নাই কাৰণ ককাও নাই আৰু পাপাও নাই সেইকাৰণে দেৰি হ'ব কেক চাগে ভণ্টিয়ে কাটিলেই কেক কটা দেখুৱাব নোৱাৰিম চাগে দেই নাকাটিবও পাৰে কাটিলে আৰু দেখুৱাবলৈ নাপাওঁ নাকাটিলে তেতিয়া দেখুৱাম আৰু বাকী বস্তুবোৰ কিনো খুৱাই বাৰ্থডেত কিনো কৰোঁ সেইবোৰ আপোনালোককো দেখুৱাই থাকিম দেই মই যেন ব্লগটো বনোৱা মায়ে গমেই নাপায় ওলাই মেলি হৈ গ'ল যোৱাহে নাই আইতাও নাই পাপাও নাই ককাও নাই কাৰ লগত যাম হয়নে এতিয়া মা ভিতৰত ওলাই আছে মোৰ হৈ গ'ল মোক চাব দেই আজি মোৰ চুলি কোচা মায়ে ইমান ধুনীয়াকৈ বান্ধি দিছে চুলি কোচা কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই এইটো মোৰ হৈছে ফাইনেলি মই ব্লগ বনোৱাৰ কথা মাক কোৱাই নাই আমি ওলাই আহিছোঁ আৰু বিকিতদা আহিছে বিকিতদালৈ ফোন কৰিলোঁ বিকিতদা আহি আছে মাক ব্লগটোৰ কথা ক'লোঁ আৰু নহ'লে এডিটনো কোনে কৰি দিব মই আকৌ এডিট কৰিব নাজানো নহয় মায়েহে এডিট কৰি দিব সেইকাৰণে ব্লগটোৰ কথা কৈয়ে দিলোঁ গালি দিছে বাৰু তেওঁ বুলি কৈছোঁ এই মা একো নহয় দিয়া তেনে বুলি কৈ দিছোঁ আমি গাড়ীত উঠিছোঁ আৰু মা আহি আছোঁ আৰু এতিয়া আমি পেহীহঁতৰ ঘৰলৈ আহি আছোঁ আৰু পাওঁ পাওঁ হৈছোহি এইফালে চাই দিয়া বহুত ঠেকেচা খাইছোঁ ৰাস্তাত বহুত ভাল লাগিছে বহুত ধুনীয়া আছে ইয়াত বহুত টেলেণ্ট আছে চব হিৰোমেন আৰু আমাৰ বাছটো পুৰা হাতেইহে চলাইছে আৰু হিৰো দুটা হিৰো আমি তেহেঁতৰ টেলেণ্টটো দেখিছে আমাৰ 0 হৈছে আৰু পইণ্টটো তেহেঁতৰ বেছি পাইছে আমি 0 পাইছোঁ ধন্যবাদ দিয়া হেল্ল' গাইজ এতিয়া আমি খাই বৈ খেলাত লাগিলোঁ ভণ্টি মই মুকন বাছু আৰু ল'ৰাটাই দেখি আৰু মই যেন বাছুৱে মোক চাইকেলতো উঠালে উঠিলোঁ আমাৰ মা দেই মোবাইল টিপি আছে আমাৰ বৌ আমাৰ পল দাদাহঁতৰ ৰাণী আৰু ভাইটি এটা বাৰ্থডে খাবলৈ আহিছে ভাইটি চব ইমান ধুনীয়া পল দাদাহঁতৰ পল দাদা চকু অসুখ হৈ আছে দেই
সেইকাৰণে দেখুওৱা নাই।